নমস্কাৰ মেছাৰ্ছ গগৈ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি কেইটামান নেমু গছৰ বেমাৰৰ বিষয়ে আৰু তাৰ প্ৰতিকাৰ কেইটামান দেখুৱাম। যিমানখিনি সাধ্য সিমানখিনি মই দেখুৱাম। আপোনালোকে চাব বিভিন্ন ধৰণৰ ইয়াত বেমাৰ লাগে সময় সাপেক্ষে। খৰালি বা বৰষুণৰ বতৰত বিভিন্ন বেমাৰ হয় আৰু এনেকুৱা ঠাণ্ডা দিনতো বেলেগ কিছুমান বেমাৰে নতুনকৈ দেখা দিয়ে। সেইখিনিকে মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম। এয়া দেখিছে নেমু প্ৰায় কিছুমান লাগি আছে, এইবিলাক লাগিছে আৰু কিছুমান ফুলিছে। তাৰ ভিতৰতে কিছুমান মানে বেমাৰ এয়া কিছুমান আপোনাৰ দেখিছে পাতখিলাৰ তলৰ ফালে। ভালকৈ মন কৰক, এইবিলাক হ'ল একো চাহী। এইবিলাক আপোনাৰ ইয়াৰ প্ৰতিকাৰো আছে বাৰু। মোৰ অলপ দেৰি হোৱাৰ কাৰণে এই চাহীবিলাক অলপ বৃদ্ধি পাইছে। এইখিনি মই দৰৱ আনি থৈছোঁ, স্প্ৰে' কৰিবলৈ আছে। এইখিনি কেনেকৈ কৰোঁ মই আকৌ পুনৰ ভিডিঅ' লৈ আপোনালোকক দেখুৱাম। এইবিলাক হ'ল একো মানে চাহী। এইবিলাক প্ৰায় বৰষুণৰ বতৰত নহয়, এইবিলাক অলপ যেতিয়া কুঁৱলী পৰে সেইটো সময়তহে এইবিলাক বৃদ্ধি পায়। এয়া দেখিছে পাতৰ তলৰ ফালে এই ৰোগটো হয়। ভালকৈ মন কৰক। এইবিলাক আৰু এবিধ আছে, এইবিলাক অলপ বগা বগা ভেঁকুৰ জাতীয়। এই পাতটোৰ তলফালে মন কৰিব। ইহঁতি কি কৰে, পাতটো শুকুৱাই পেলায় আৰু সদায় যিটো পৈণত পাত সেই পাতটোতহে ইহঁতি সদায় এটেক কৰে। এতিয়া মই আপোনালোকক আৰু এটা বেমাৰ দেখুৱাম। এই বেমাৰটো ভালকৈ মন কৰিব। এইটো ইয়াত পোক সোমাই আছে। এই পোকটো সোমাই এই ডালটো ছিঙি দিয়ে। এইটো দেখিছে, এইটো আজি কেইদিনমানৰ আগতে হয়তো ইয়াক খাই ছিঙি পেলাইছে। এই ডালটোৰ ভিতৰৰ ফালে এনেকৈ মজাটো খাই খাই ভিতৰলৈ সোমাই গৈ থাকে। হয়তো যদিহে অলপ গুৰি ফালে হয়, এইটো এতিয়া মোৰ আগফালে হৈছে, যদিহে গুৰি ফালে হয় হয়তো গা গছডাল খাই মাৰি পেলাব পাৰে গছজোপা। ইয়াৰ মজাটো খাই পেলাই আৰু ক্ৰমান্বয়ে সোমাই গৈ থাকে। মই আপোনালোকক ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ হয়তো সোমাই থাকিব পাৰে। আৰু প্ৰতিকাৰ হিচাপে ইয়াত মানে দৰৱে ইয়াক কাম নকৰে, কাৰণ সম্পূৰ্ণ ভিতৰত সোমাই থাকে। গতিকে ঔষধটো তাৰ ওচৰ নাপায়গৈ। সেইকাৰণে এটাই ইয়াক কাম কৰিব লাগে, ইয়াক হয়তো যিমান পাৰি ডালটো কাটি দিয়াই শ্ৰেষ্ঠ। ইয়াতকৈ আৰু ইয়াৰ উপায় নাথাকে। মই আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম পোকটোকে এনেকুৱা ধৰণৰ ক'তনো সোমাই থাকে। মই অলপ আপোনালোকক দেখুৱাম। ধৰক এনেকৈ দেই। এয়া দেখিছে এইফালে এই মজাটো খাই ভালকৈ ওলোৱা নাই। এই বস্তুটো চাওক, এইটো মাজে মাজে একদম ফুটা কৰি পেলাইছে। এইটো পোকটো এইটো সোমাই আছে। এইটো পোকটো ইয়াত এনেধৰণে সোমাই আছে। ক্ৰমান্বয়ে খাই খাই ভিতৰলৈ গৈ থাকে। এইটো পোকটো আপোনালোকক মই দেখুৱাই দিছোঁ। ক্ৰমান্বয়ে সোমাই যাবলৈ চেষ্টা কৰিছে। ইয়াক এটাই উপায় আছে, ইয়াক উলিয়াই মাৰি পেলাব লাগিব। নহ'লে এই ভিতৰ ফালে এইটো গোটেইটো খাই এনেকৈ খাই এই ডালটো হয়তো আকৌ বেলেগ এজেগাত ছিঙি পেলাব। পোকটো আপোনালোকে নিশ্চয় ভালকৈ মন কৰক। মই দেখুৱাই আছোঁ, যিমান পাৰোঁ চেষ্টা কৰিছোঁ। বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছে। এই পোকটো
ইমান মই পোকটো চাওঁ উলিয়াই আনো আপোনালোকে মন কৰি থাকক পোকটো দেখুৱাই দিব বিচাৰিছোঁ এই পোকটো এই পোকটোৱে আপোনাৰ এয়া খাই এয়া হাগি দিছে ই ক্ৰমান্বয়ে এই ডালবিলাক এইফালে এই ডালটো ইয়াৰ এনেকৈ মাজেদি এইটো সোমাই ক্ৰমান্বয়ে গৈ থাকিব গতিকে ইয়াক ইমানমানতে কাটি দিয়াই শ্ৰেষ্ঠ এতিয়া কিছুমান এইটোতো এই পোকটো ধৰা পৰিছে কিন্তু কিছুমান ক্ষেত্ৰত এই পোকটো আমি ধৰা নাযায় গতিকে এটা কাম কৰিব লাগে এই নিখকটীয়া ডালটো তাত ভৰাই থওঁ এইটো ইমানতে কাটি দিয়াই শ্ৰেষ্ঠ এতিয়া চাওক মই এই ডালটো ইমানতে কাটি দিম কোনো চিন্তা কৰিবলগীয়া একো নাই ইয়াত নতুনকৈ পোখা আকৌ আহি যাব এইটো মই কাটি দিলোঁ ইয়াত আকৌ এনেকৈ গুৰিৰ পৰা ইয়াত পোখা আহিব গতিকে এই পোকটো আপোনালোকক দেখুৱালোঁ কেনেকুৱা এইটো বৰ ডেঞ্জাৰ পোক এইটো ভিতৰৰ অংশত সোমাই এটেক কৰাৰ কাৰণে ইয়াক মাৰিবলৈ যথেষ্ট জটিল হয় এয়া দেখিছে এইটো কেনেকৈ খাই মজাটো শেষ কৰি পেলাইছে ধন্যবাদ মই আকৌ বেলেগ এটা পোক কেনেকৈ কি টেঙা গছ কেনেকৈ বিভিন্ন অসুবিধাৰ সন্মুখীন কৰে তাৰ বিষয়ে মই আকৌ ভিডিঅ' বনাই যাম এইটো আপোনালোকক দেখুৱালোঁ গতিকে মোৰ চেনেলটো আপোনালোকে সদায় চাই থাকিব বিভিন্ন ধৰণৰ এনেকুৱা মই আপোনালোকক ইয়াত বেমাৰৰ কি দৰৱ ব্যৱহাৰ কৰিব লাগে সেইবিলাকো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ মোৰ মেছাৰ্ছ গগৈ চেনেলটো আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে ধন্যবাদ